প্রবে হিরে খোভা মাঝে অদিতি ইন্দ্রময় অধিপতি হরধর্ম বিধাতাই স্মরণ কৰি দেৱতাসকলক অৰ্পণ কৰিলে সৃষ্টি ৰক্ষাৰ ভাৰ অমৃত পান কৰি অমৰত্ব লভিলো যদিও ৰাখিব পৰা নাই আমি দেৱতাৰ গৌৰৱ কতবাৰ দৈত্য দানৱৰ হাতত পরাজয় স্বীকার করি অশেষ লাঞ্ছনা বঞ্চিত আমি দেবতা সমাজে দুখৰ পাছত সুখ আহে নিয়ম জগতৰ আন্ধাৰৰ পিছত পোহৰ বৰ্তমান বোলো আমি গলেই আৰু দেৱৰাজ সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ গৰাকী বিধনৰ অপাৰ কৰোণা আমাৰ তেনে ফলত কোনে কৰিব পাৰে অপকাৰ দেৱৰাজ বৰুণ দেৱে উচিত কথাকে কৰিছে প্ৰকাশ ৰুদ্ৰৰ নন্দন কাৰ্তিকময় দেৱ সেনাপতি যেতিয়াই হ'ব প্ৰয়োজন প্ৰলয়ৰ প্ৰবল ধুমুহাবোৰত দৈত্যতাৰ বিপৰীত কত অপদৈত্য দানৱে রুদ্র মূর্তি ধরে ওরা দিলে আমার কতবার আত্মগোপন করি আমি দেবতা সমাজ শুনিছিল অনাই মনাই ভিক্ষা দিবে খেলে কেতিয়াবা ৰাতিক ধন্য হৈ বাৰে বাৰে দৈত্য দানৱে দেৱতাৰ কাৰ্যত ঘটাই দিয়া ভাত সেয়েহে সততে সংশয় লাগে মোৰ অন্তৰত চিন্তা পৰিহাৰ কৰি বৰ্তমানৰ চিন্তা কৰে উচিত বুলি ভাবো দেৱৰাজ আজি অমৰাৱতীৰ চৌদিশে দেখোন পাছো আনন্দৰ যদিও বা দৈত্য দানৱে বাৰে বাৰে আমাক কৰে পৰাজিত তথাপি অসুৰৰ চিৰস্থায়ী বিজয়ে কৰা নাই কেতিয়াও দেৱতাৰ অপকাৰ সেইবাবে নিচাতে অস্থিৰ নহ'ব দেৱৰাজ দেৱগণ তোমালোকৰ প্ৰভুদেৱালী আনন্দিত তথাপিতো দেৱগণ কিয় জানো মন মোৰ নহয় দেৱৰাজ যদিহে এতিয়াও সংশয় ভাৱ আছে আপোনাৰ মনত সৰু এক নিবেদন দিয়ক অনুমতি আনন্দেৰে দিছো অনুমতি সমগ্ৰ দেৱতা সমাজ আমি হৈ এক কৰ্তৃত্ব আয়োজন কৰোঁ বিষ্ণুৰ যজ্ঞ সম্পূৰ্ণ হ'লে অমংগলৰ চিহ্ন মাত্ৰ নাথাকিব এই অমৰাৱতীপুৰত ধন্য ধন্য কাৰ্তিক ধন্য উচিত পৰামৰ্শ তুমি কৰিলা প্ৰদান অচিৰতে আয়োজন কৰিম আমি বিষ্ণু যজ্ঞ আৰু শুনা দেৱগণ থাকিবা হস্তম ভগা সত্তৰ প্ৰস্তুত কৰাৰ বাবে
অতুল বীরত্ব অজেয় বীর কার্তিক যার সেনাপতি বরুণ পবন যম আদি মহাবীরগণ যাৰ সহচৰ সেই দেৱৰাজ ইন্দ্ৰ কিয় বাৰু চিন্তিত হ'ব কাৰণ গতিকে দেৱগণ দেৱৰাজ আজিলৈ সভা কাৰ্য ইমানতে কৰো সমাপন ভাল দেৱৰাজ